Hello everyone, welcome back to my another video. मैं आपलोग बहुत रामना ऑक्सीडी एक वीडियो सीधा so guys আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো একচুয়ালি এইটো ভিডিওত আপোনালোকৰ কাৰণে বহুত ভাল খবৰ লৈ আহিছো আপোনালোকে সুধি আছিল যে ড্ৰাইভাৰৰ এক্সাম কেতিয়া আহে আৰু কেতিয়া যায় গমকে নাপাও বুলি একচুয়ালি আজি মই আপোনালোকৰ ওচৰত কবলৈ গৈ আছো এটা ড্ৰাইভাৰৰ নতুন ৰিক্ৰুটমেন্ট ওলাইছে মাত্ৰ 10 দিন সময় সীমা বান্ধি দিছে হেতু 10 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কি অৰ্হতা লাগিব কি কাৰ অৰ্হতা লাগিব এডুকেশন কোৱালিফিকেশন এন্ড কি সাৰ্টিফিকেট বগেৰা লাগিব মই আপোনালোকক জনাই আছো এই ভিডিওটো লাষ্ট লৈকে চাই থাকিব আৰু ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব হেল্ল' বন্ধু বান্ধৱীসকল এতিয়া আমি মোবাইল স্ক্ৰিনত আহি গলো একচুয়ালি মই আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে মানে কেনেকৈ নিজেই চাব পাৰি একচুয়ালি আপোনালোকে ডাইৰেক্টলি মাৰিব DME recruitment বুলি মাৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে দেখা পাব আসাম কেৰিয়াৰৰ যোনটো সাইট ওলাইছে DME আসাম ৰিক্ৰুটমেন্ট 2025 2473 গ্ৰেড 3 টেকনিক্যাল এণ্ড নন টেকনিক্যাল পোষ্ট তাতে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে আসাম কেৰিয়াৰৰ যোনটো সাইট তাতে আহি যাব ইয়াতে সব দেখা পাব আপোনালোকে কি দিয়া আছে নোটিফিকেশনটো আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশন ফালৰ পৰা লাষ্ট ডেট দিছে 16 তাৰিখ মন কৰিব লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2025 16 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব গ্ৰেড 1 গ্ৰেড 3 টেকনিক্যাল পোষ্ট আছে ইয়াতে চাব পাৰে যদি কোনোবাই এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ কাৰণে লাগিব এডুকেশন কোৱালিফিকেশন এডভাৰটাইজমেন্ট ডিটেইলছত ক্লিক কৰি তাৰ পিছত আপোনালোকে চাই ল'ব ইয়াতে মই আপোনাৰ অফিচিয়েল যোনটো এডভাৰটাইজমেন্ট এটো মই আপোনালোকৰ ওচৰত লৈ আহিছো ইয়াতে চাব কি লিখা আছে নম্বৰ দিয়া আছে ইয়াতে আপোনালোকৰ DME/recruitment/23 2023/2845 এডভাৰটাইজমেন্ট দিয়া আছে ইয়াতে লিখা আছে একচুয়ালি এটো 2023 চনতে আপোনালোকৰ পাবলিশ হৈছিল এতিয়া আকৌ নতুনকৈ পোষ্ট কিছুমান আপোনালোকৰ এড কৰি দিছে আৰু কিছুমান পোষ্টৰ যোনটো ৰিক্ৰুটমেন্টৰ নম্বৰ সেইটো মানে বঢ়াইখিনি আকৌ নতুনকৈ দিছে জনে আগৰ পৰা এপ্লাই কৰা আছিল হেঁতে এপ্লাই নকৰিলে হ'ব কিন্তু যোনবিলাকে এপ্লাই কৰা নাছিল হেঁতৰ কাৰণে বহুত ভাল অপৰচুনিটি দিছে ইয়াতে চাব ডাইৰেক্টলি মই সেকেন্ড প্ৰেকাপত আহি গৈছো The online application form shall be available from 5 January 2025 to 16 January 2025 till 11:59 PM মানে আপোনালোকৰ অনলাইন সাবমিশন ডেটটো হৈছে আপোনালোকৰ ডেট 5 ৰ পৰা ষ্টাৰ্ট হ'ব আজি ডেট আপোনালোকে যদি ভিডিওটো ডেট 3 চাই আছে আজি ডেট 3 তে পৰহিৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হৈ যাব ডেট 5 ৰ পৰা এলিজিবল ক্ৰাইটেৰিয়াত মই স্পেশালি আপোনালোকৰ মই ড্ৰাইভাৰৰ কাৰণে একদম ৰিলেটেড ভিডিওটো বনাই আছো কাৰণে মই ডাইৰেক্টলি ড্ৰাইভাৰৰ সেকশনতে যাওঁগৈ আৰু আপোনালোকে যদি বেলেগ পোষ্টৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে বা দিব বিচাৰিছে আপোনালোকে চাব পাৰে মই লাহে স্ক্ৰল কৰি দিছো বাৰু 13 নম্বৰত লাষ্টত আপোনালোকে চাব পাৰে ড্ৰাইভাৰ আৰু ভেন ড্ৰাইভাৰ দুটা দিছে ইয়াৰ কোৱালিফিকেশন লাগিব আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে কোৱালিফিকেশন লাগিব SSLC or equivalent pass along with valid LMV license issued by competent authority মানে আপোনালোকৰ ড্ৰাইভাৰ যদি এপ্লাই কৰিব বিচাৰে গভৰ্ণমেন্ট ড্ৰাইভাৰৰ কাৰণে তেতিয়া আপোনালোকৰ মেট্ৰিক পাস হ'ব লাগিব নহলে মেট্ৰিকৰ লেভেলৰ যিকোনো পৰীক্ষা এটা পাস কৰিব লাগিব তাৰ লগতে আপোনালোকৰ লাগিব LMV লাইসেন্স যোনটো অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অফিচৰ পৰা হ'ব লাগিব আৰু ইয়াৰ আপোনালোকৰ স্কেল থাকিব 14000 ৰ পৰা 70000 লৈকে 14000 to 70000 স্কেল থাকিব তাৰ পিছত গ্ৰেড পে আপোনালোকৰ 5000 থাকিব তাৰ পিছত হেতু হল মেইনলি ড্ৰাইভাৰৰ কাৰণে মই ভিডিওটো ড্ৰাইভাৰৰ কাৰণে স্পেশালি বনাই আছো কাৰণে মই ড্ৰাইভাৰটো অলপ ফোকাস কৰি দিছো বাৰু তাৰ পিছত আপোনালোকৰ eligibility criteria the candidate must possess valid employment exchange registration certificate at the state of Assam আপোনালোকৰ employment exchange certificate টো যদি বনোৱা আছে হেতু দি ইউজ কৰিলে হৈ যাব নহলে আপোনালোকৰ যদি বনোৱা নাই কোনকালে বনাই লব একচুয়ালি আপোনাৰ নিজৰ মোবাইলৰ পৰাই বনাব পাৰে আপোনালোকৰ ইউটিউবত বহুতো ভিডিও পাই যাব কেনেকৈ আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ
বনাব পাৰি নহলে আপোনালোকৰ যিকোনো নিয়াৰ বাই কম্পিউটাৰ দোকানতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো বনাই ল'ব পাৰে তাৰ পিছত আপোনালোকৰ দিয়া আছে মানে এমপ্লয়মেন্ট এক্সচেঞ্জটো নম্বৰ 1 লাগিবই তাৰ পিছত এজ লিমিট দিয়া আছে ইয়াতে 1 জানুৱাৰী 2024 ত মানে হ'ব লাগিব আপোনালোকৰ এজ বিলাক মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমামটো ক্যাটাগৰি ওয়াইজ বেলেগ বেলেগ দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে ইউআৰ ক্যাটাগৰি কাৰণে 40 ইয়াৰ্স ওবিসি এমওবিসি কাৰণে 43 এসটি এসটি কাৰণে 45 পিডব্লিউডি কাৰণে 50 ইয়াৰ্স এপ্লিকেশন ফি নো ফি ইজ ৰিকোয়াৰ্ড টু বি পেড এপ্লিকেশন ফিজ এটকাও দিব নালাগে যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে তেনেহলে আপোনাৰ মোবাইলৰ পৰাই যদি এপ্লাই কৰে 1 টকা আপোনালোকে দিব নালাগে সিলেকশন প্ৰসেস কি কেনেকৈ আপোনালোকৰ সিলেকশন কৰা হ'ব Selection process shall be notified in the official website of the Directorate of Medical Education, Assam, www.dme.assam.gov.in in due course of time. আপোনালোকৰ selection process to আপোনালোকৰ DME যোনটো website আছে official website তাতে দিয়া হ'ব বুলি কৈ আছে এতিয়া আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো নথাকিলে বনাই ল'ব তাৰ পিছত আপোনালোকে ডাইৰেক্টলি কম্পিউটাৰ দোকানত ডেট 5 ত গৈখিনি DME ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব লাগে বুলি ক'লে সিহঁতে কৈ দিব আপোনাৰ ভ্যালিড লাইসেন্স লাগিব আৰু 10 পাস হ'ব লাগিব তো ভিডিওটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব সবে ভালকে পঢ়িব নেক্সট ভিডিওত মই যিকেইটা কোৱেশ্চন আপোনালোকে সুধিবলৈ বিচাৰে আপুনি এই ভিডিওৰ তলত কমেন্ট কৰি দিব মই আপোনালোকক নেক্সট ভিডিওত ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম